গাইজ IPL আৰম্ভ হোৱাৰে পৰা কিন্তু এখনো খেলা এৰা নাই বুলি ক'ব পাৰি। ইপিনে খেলা চাইছে ৰাতি 9টা বাজিব অৱস্থা। মোৰ অলপমান চব্জি ল'ব লগা আছিল, চব্জি অলপমান ল'লোঁ আৰু ইপিনে দোকান বন্ধ কৰি অলপমান মাংস লৈ ল'লোঁ আৰু ইপিনে টিভি পইণ্টত ৰখি আছোঁ। বিৰাট জ্বালাহে, এইটো বিৰাট ডাঙৰ সমস্যা। যদিও সমস্যা কিন্তু এইটো ভাল অভ্যাস আৰু ৰাইজৰ কাৰণে বিৰাট ভাল। আৰু আজি মই নিজৰ ৰুমত অহা নাই, মোৰ লগৰ ল'ৰা এটা ৰুমত আহি আছোঁ। গেটখন মাৰি দিছোঁ দিয়ক, কাৰণ আগতে গালি খোৱা ৰেকৰ্ড আছে। আৰু যেনে তেনে তাৰ ৰুমটো আহি পালোঁ আৰু প্ৰথমতে মই নিজৰ ভাগৰ মাৰি লৈছোঁ। ডাঙৰ কথাটো হৈছে জোতাযোৰ অৰ্ডাৰ দিছিলোঁ, কিন্তু লোকেশ্যনটো তাত দিয়া আছিল, সেইকাৰণে তাৰ ৰুমত লগি নাহিল আৰু তাৰ পৰা মই নিব লগা হ'ল। বেছি দামী জোতা নহয় দিয়ক, মই সদায় পিন্ধিব লাগে। যিয়ে নহওক ইপিনে মই ভৰি হাত দিবই পাৰি কিছু, ভৰি হাতটো কিবাকে ধুই ল'লোঁ। আহি পিনে তাক দেখিছোঁ যে সি গেছ নহচলাত দেখোন আঞ্জা ৰান্ধি আছে। উৎপাতত থাকিব নোৱাৰি কেইটামান মই ভুজিয়া ওলাই লৈছোঁ, এক টেমা ভুজিয়া লৈছোঁ, এক টেমা ভুজিয়া গোটেই খাম আজি। আৰু এইপিনে মই পানী লৈ লৈছোঁ, কেৱল পানীহে খাইছোঁ দিয়ক। আৰু পানী চানী খাই লৈ ভালকৈ অলপমান টিভি চাই লৈছোঁ, টিভি চাই ল'লোঁ। আৰু এইপিনে কি এখন অৱতাৰ এখন লগাই লৈছোঁ, অলপমান চাই লৈ পিনে ভাত আহি গ'ল। আমাৰ মাংস চালাড ভাত ৰেডি, যিয়ে নহওক অলপমান খাই ল'লোঁ আৰু। বাৰু আপোনালোককো ধন্যবাদ।